জুলি ও জুলি আজিও কি হোটেলতে ব্ৰেকফাষ্ট কৰিব লাগিব নেকি নালাগে হল আহা সামান্য ৰুটি কেইটা বনাওঁতে ইমান সময় লাগে নেকি কি বনাইছে খোপা থুক এনেকে ৰুটি বনাই নেকি শুনাচোন কি শুনিব লাগে ভালেতো হৈছে অকমান খাই যোৱাচোন ভাল আছে বহুত ভাল আছে তুমিয়ে খাইছা ইয়াতে বহুৱা ননসেন্স তুমি কাম থবলগীয়া কথাখিনি লৈ আহা ৰবা কি হল 1000 কম আছে যে মই তোমাক 5000 টকা দিছিলো 1000 টকাটো মই খৰচ কৰিলো খৰচ কৰিলা কি কামত খৰচ কৰিবলগীয়া হ'ল ভতিজাটো বাৰ্থডে কাৰণে অনলাইনত কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলো আৰু কালি কাপোৰযোৰ আহি পালে আৰু সেই কাৰণে তুমি মোক 1000 টকাটো উৰুৱাই দিলা আৰে ক'ত কেনেকৈ মই অংক মিলাই টকা 5000 মিলাইছিলো হাজৰিকা হাৰ মাৰিম বুলি তুমি খুব পোষ্ট নকৰাকে উৰাই দিলা হাজৰিকাক নহলে এতিয়া 4000 টকাটোকে দি দিয়া অহা মাহত দৰমহা পালে আৰু 1000 টকা দি দিবা কথাবোৰ তেনেকুৱা নহয় জুলি তোমাক মই বাৰম্বাৰ কৈছো লোকৰ আণ্ডাৰত কাম কৰি মাহেকৰ মই সামান্য টকা কেইটামান পাওঁ আৰু সেই টকা কেইটা ঘৰখন চলোৱাটো ইমান সহজ কথা নহয় একো হোৱা নাই হাজৰিকাক দিবলৈ থোৱা টকাখিনে তোমাৰ বোৱাৰীয়ে কাপোৰ কিনিছে যোৱা চোৱাগে বোৱাৰী এতিয়া তোমাৰ গাত কথা লগা হোৱাই নাই নেকি মই ভিতৰৰ পৰা শুনিহে আছিলো সকলোখিনি কি খাই ভাল পায় কেনেকৈ থাকি শুব পাৰে আজি অতৰ দিনা বুজি পোৱা হোৱাই নাই নেকি আৰু সেই লোকক দিবলৈ আনি থোৱা টকা কেইটাৰে যে তুমি ঘপককৈ কাপোৰ কিনিলা তোমাৰ কি কাপোৰ নাই নেকি টকাটো আছে অনলাইনত অফাৰ পোৱাৰ কাৰণেহে ভতিজাটো বাৰ্থডে অফাৰ পালে তাই অফাৰ পালা বুলিয়ে কাপোৰ ল'ব লাগিব নেকি বাকচ আলমাৰীবিলাকত যে কাপোৰবিলাক সোমোৱাই জাপি জাপি ৰাখিছা সেইবিলাক কি উলিয়াই পিন্ধিব নোৱাৰা তুমি মনিলে জাপি দিবলৈ সাঁচিছা নেকি জীৱনত মই বহুত ডাঙৰ ভুল কৰি পেলালো